এয়া তুমি কি কৈছা? নাই নাই, মই এয়া কৰিব নোৱাৰোঁ। নোৱাৰোঁ বুলি ক'লেই নহ'ব নহয়। এতিয়া এই অৱস্থাত ইয়াৰ বাহিৰে আৰু একো উপায় নাই। আপুনি একো চিন্তা কৰিব নালাগে, মই অকণো বেজাৰ নাপাওঁ। এতিয়া সোনকালে যাওক। এনেকুৱা এটা দিন আহি পাব বুলি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। কি যে হৈ গ'ল নহয়, সকলোবোৰ কিবা ওলট পালট হৈ গ'ল। কি কৰোঁ এতিয়া? নকৰিলেও উপায় নাই, কিন্তু এনেকুৱা এটা কাম কৰিবলৈ মোৰ মনে কেতিয়াও নকয়। মানুহজনী মুখখনলৈ চালে বেয়াই লাগে, কেঁচুৱাটোৰ মুখখনলৈ চালে মই ৰ'ব নোৱাৰা হৈছোঁ। একো উপায় বিচাৰি নোপোৱা হ'লোঁ। কি যে কৰোঁ। কি হ'ল আকৌ? এনেকৈ ৰৈ থাকিল যে? যাওক আকৌ সোনকালে। এৰা, যাবতো লাগিবই। কিবা নহয় কিবা এটাতো কৰিবই লাগিব। নোৱাৰোঁ বুলি ক'লেই নহ'ব নহয়। এতিয়া এই অৱস্থাত ইয়াৰ বাহিৰে আৰু একো উপায় নাই। আপুনি একো চিন্তা কৰিব নালাগে, মই অকণো বেজাৰ নাপাওঁ। কি যে জীৱন হ'ল নহয়। হাতততো পা পইচা একো এটা নাই। এই খাৰুপাতো বিক্ৰী নহ'ল লকডাউনৰ কাৰণে। এতিয়া সোণাৰী পৰেও সোণৰ বস্তু নৰখা হ'ল। এতিয়া বাৰু মই ক'ত পাম টকা? আকৌ এই খালী মোনাখন লৈ ঘৰলৈ যাব লাগিব নেকি? আজি দুটা দিনে এটা খুটকণো মই যোগাৰ কৰিব নোৱাৰিলোঁ। কেঁচুৱাটোৰ কাৰণে
এটুপি গাখীৰৰ যোগাৰ কৰিব নোৱাৰিলোঁ। মই বাৰু দেউতাক হোৱাৰ দায়িত্ব পালন কৰিব পাৰিছোঁ নে মোৰ পত্নীৰ দায়িত্ব পালন কৰিব পাৰিছোঁ? কি কৰিম এতিয়া? লকডাউনৰ কাৰণে একো এটা কাম কৰিব নোৱাৰা হ'লোঁ। ৰিক্সাখনো চলাব পৰা নাই আৰু মালিকেও এতিয়া মোক ৰিক্সা নিদিয়াই হ'ল। আগৰ বহুখিনি পইচা দিবই আছোঁ যেতিয়া কেনেকৈনো দিব? কেঁচুৱাটোৰ অসুখত পইচাবোৰ শেষ হ'ল। ক'ৰ পৰা মই মালিকক পইচা দিম? তথাপিও এটা কাম কৰোঁ নেকি? মালিকৰ ওচৰলৈ গৈ ধাৰৰ কাৰণে হ'লেও কেইটামান পইচাকে লৈ আনো। নহ'লে পুলিচৰ মাৰ খালেও খাম, ৰিক্সাখনকে মই দুপাকমান চলাই আহোঁ নেকি? দুটা পইচা পালে অন্ততঃ চাউল এমুঠি, ঘৈণীজনীক এমুঠি ভাতৰ যোগান ধৰিব পাৰিম। কেঁচুৱাটিৰ মুখত এটুপি ঔষধ দিব পাৰিম। কি কৰোঁ? নাই, সেইটোকে কৰিম। মালিকক কাকুতি মিনতি কৰি হ'লেও ৰিক্সাখন লৈ গৈ দুপাকমান চলাই আহোঁ। তেতিয়া অন্ততঃ দুটামান পইচা পাম। লকডাউন হ'লেও হওক, পুলিচৰ মাৰ খালেও খাম, কিন্তু অনুদানৰ চাউলেৰেতো আৰু ইমান দিন চলিব নোৱাৰোঁ নহয়। অনুদানৰ 5 কেজি চাউলেৰে কিমান দিন চলিম? অকল চৰকাৰী অনুদানেৰে আমাৰ পেট নভৰে। সেয়াই কৰোঁ। মই ৰিক্সাখনকে চলাই আহোঁ দুপাকমান। নাই বিজনেছ একেবাৰে মন্দা। তাকে ভাবি আছোঁ এইবাৰ লকডাউন খুলিলে ৰিক্সাখিনি বিক্ৰী কৰি দিওঁ নেকি। ৰিক্সাখিনি বিক্ৰী কৰি এইবাৰ গাড়ী এখন ল'ম। নহ'লে ৰিক্সাৱালাবোৰেও এই টাইমত পইচা পাতি নিদিয়ে। যেনেকৈ হ'লেও মালিকক কৈ ৰিক্সাখন আজি দুপাকমান চলাবই লাগিব। নহ'লে আজিও ঘৰত লঘোণে থাকিব। মালিকে দেখোন ফোনত কাৰোবাৰ লগত কথা পাতি আছে। ক'ৰবাত যাব নেকি বোধহয়। যাওঁচোন, যোৱাৰ আগতে কি কৰিব পাৰোঁ চাওঁ। দে বাৰু, ঠিক আছে, হ'ব দে। দাদা, মই আপোনাকে বিচাৰি আহিছিলোঁ। কিয়? আগৰ পইচাকেইটা দিবি নেকি? মানে দাদা, মই আজি দুপাকমান ৰিক্সাখন চলাম বুলি ভাবিছিলোঁ। মোৰ ঘৰত এটা খুটকনো নাই। সেইটো কাৰণে ভাবিছোঁ ৰিক্সাখন দুপাকমান চলাই যি পইচাই পাওঁ তাৰে ঘৰত চাউল কেইটামান লৈ যাম বুলি ভাবিছোঁ। কিন্তু তই লকডাউনত কেনেকৈ ৰিক্সা চলাবি? আৰু তই আগৰ পইচাকেইটাই দিয়া নাই। আৰু মইতো আৰু ৰিক্সাবোৰ সমাজ সেৱা কৰিবলৈ কিনা নাই। সেইখন মোৰ বিজনেছহে। তহঁতে পইচাবোৰ নিদিলে মই কেনেকৈ চলিম কচোন? নাই, আপুনি চিন্তা কৰিব নালাগে। এইবাৰ লকডাউন খোলাৰ পিছত মই একেবাৰে দিনে ৰাতিয়ে ৰিক্সা চলাই আপোনাক গোটেই পইচাখিনি দি দিম। লকডাউনৰ কাৰণেহে এনেকুৱা হৈছে। নাই, তই এতিয়া মোক এইবোৰ কথা কৈ লাভ নাই। আগতে তই মোক আগৰ পইচাখিনি দিবি, তাৰপিছত আকৌ ৰিক্সা নিবলৈ আহিবি। তথাপি আপুনি আজি অন্ততঃ চলাব দিয়া হ'লে বৰ উপকাৰ কৰা হ'লহেঁতেন। নহ'লে এটা কাম কৰক দাদা, এই মোৰ মানুহজনীৰ এই সোণৰ খাৰুপাত লৈ আহিছিলোঁ। এই পাত আপুনি ৰাখি মোক নহ'লে কেইটামান টকাকে দি দিয়ক। এইবিলাক থচোন, এইবিলাক থ। মুঠতে তই মোক আগৰ পইচাকেইটা দিবি, তাৰপাছতহে ৰিক্সা নিবলৈ আহিবি। এতিয়া আৰু মোক আমনি কৰি নাথাকিবি, ঠিক আছে? কিন্তু দাদা, কোনো কিন্তু নাই। দাদা, এতিয়া বাৰু কি কৰোঁ? আজি চাউলকেইটা নিব নোৱাৰিলে আজিও ঘৰত লঘোণে থাকিব।
কোনোফালে একো উপায় নোহোৱা হ'ল। Hey, tu kone? Hey, hey, tu kone? Hey, mona ro. Toi ki loiso? লৈছোঁ কি দোকানৰ পৰা? Dukanar bar loiso ki toi? একো লোৱা নাই। Loiso ki? Aji tuk moi di asu ro. Ro aji tur piti phale dim ro. Ki loiso ko? নাই দাদা, Ki loiso ko? একো লোৱা নাই। Ki loiso? Sur kuri loiso নাই। sala. Hat bhuri nai? Hat bhuri nai sur kuri loiso. Sao? Begot ki loiso sao? Sao? E sur hoi sao? Tuk sala aji moi sur kuri loiso. Hat nai? Bhuri nai? দাদা মোক মাফ কৰি দিয়ক দাদা। কি মাফ কৰি দিয়ক। কাৰণটো কি তই যে দোকানত চুৰ কৰিছ হা কি কি হৈছে দোকানত যে চুৰ কৰিছ হা কি হৈছে হৈছে কি কিয় চুৰ কৰিছ মোৰ কেঁচুৱাটোৱে দুদিন ধৰি খাব পোৱা নাই দাদা। মই কি কৰিব লাগে মোৰ ঘৰত চাউল এমুঠিও নাই দাদা। এনেকুৱা তহঁতে চুৰ কৰি সংসাৰ কৰিছ হা চুৰ কৰি খোৱা পাইছ হা সেইকাৰণে আজি মই এই চুৰ বৃত্তিত হাত দিবলগীয়া হ'ল দাদা। মোক মাফ কৰি দিয়ক দাদা। মাফ কৰি দিয়ক। থাক ক'ত তই হা ওচৰতে থাকোঁ দাদা। চুৰ কৰি এতিয়া ভৰিত থৈ পাইছ হা মোৰ ঘৈণীজনীৰ মুখত মই এমুঠি ভাত দিব পৰা নাই। এয়া চাওক, মোৰ ঘৈণীৰ সোণৰ খাৰু পাতো লৈ আহিছিলোঁ, কিন্তু লকডাউনৰ কাৰণে সোণাৰীবোৰেও আজিকালি এতিয়া সোণ নৰখাই হ'ল। একো উপায় নাপায়হে মই এই চুৰ বৃত্তিত হাত দিছোঁ। মই ৰিক্সা চলাওঁ, কিন্তু পইচা দিব নোৱাৰাৰ কাৰণে মালিকে ৰিক্সাখনো চলাব দিয়া নাই। এতিয়া এই লকডাউনৰ কাৰণে মই কি কৰিম কওক? চৰকাৰে অনুদান দিছে, কিন্তু এই অনুদানৰ 5 কেজি চাউলেৰে আৰু কিমান দিন খাম?